একদম গান গায়ে মজা আছে, জোর আছে, ভালো লাগে। একদম মাইয়ে থেকে আমার ভাই আমাৰ বৰদলনি অনুষ্ঠানটোতে আমি লকডাউনতে কথা পাতি এবছৰ গ্ৰেপৰ কৰিলোঁ। তেতিয়া তাৰ মাজতে আমাৰ চিনাকি হ'ল ভাই বন্ধু হিচাপে আজিলৈকে আমাৰ
এটা যুগমূত্ৰ আছে আৰু খুব ভাল লগা সেই অনুষ্ঠানটো খুব মৰম লগা এখন অনুষ্ঠান হৈছিলে আৰু এওঁৰ কথা মতে অনুষ্ঠানটোত আজি উপস্থিত হ'লোহি আৰু ইমানে ভাল লগা পৰিপাটি দেখি খুব ভাল লাগিছে আপোনালোকৰ সহযোগিতা কিবা এষাৰ কওক ভাল লাগিব আচলতে আমি যেতিয়া বৰদলনীত ৰিদিতাক আনিছিলোঁ আমি খুব ভাল পাইছিলোঁ তেখেতে আমাৰ বৰদলনীত ৰাইজৰ যি আদৰ পাইছিল আমি সকলোৱে কৈছিল যে ৰিদিতাৰ প্ৰগ্ৰেম যথেষ্ট ভাল লাগিছিল আৰু আমাৰ যি আঞ্চলিক কমিটিয়ে মোক যোগাযোগ কৰিছিল যে ৰিদিতাক আমাক প্ৰয়োজন হৈছে আপুনি যোগাযোগ কৰি দিয়ক আৰু ময়ো তেখেতক যোগাযোগ কৰিছিলোঁ আৰু ৰিদিতাই একেঠাই ক'লে তুমি কৈছা যদি মই তালৈ যাম আৰু তেওঁ এই লগে লগে ইয়াৰ প্ৰগ্ৰেমটো কনফাৰ্ম কৰি দিছে মই খুব ধন্যবাদ জনাইছোঁ তেখেতক বিহু ওলগ জনাইছোঁ আচলতে তেখেতে আৰু আগবাঢ়ি যাওক অসমীয়াৰ যি আমাৰ অসমৰ বাবে তেওঁ যি গীতবোৰ ৰচি গৈছে আচলতে আৰু ভৱিষ্যতে আগবঢ়াই যাওক তাৰে আশা কৰি মোৰ চমুবক্ত সামৰিছোঁ বহুত বহুত ধন্যবাদ এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজনৰ বাবে এটা জোৰকে হাত চাপৰি দি দিয়ক খুব ভাল লাগিব কিয়নো কিমান পৰিপাটি শৃংখলাবদ্ধভাৱে এওঁলোকে আয়োজন কৰিছে আৰু অনাগত দিনত জাকত জিলিকা অনুষ্ঠান হৈ থাকক এই অঞ্চলটোত এই অনুষ্ঠানটো মই তাৰে কামনা কৰিছোঁ আৰু এটা মই যিমান পাৰোঁ খুব ভিতৰৰ গাঁও ল'ৰা হয় মাৰ্চলৰ পিছত গীতটো ঠিক তেনেকৈ মোৰ গাঁৱৰ এখন ছবি লৈ লিখিবলৈ চেষ্টা কৰা এটা গীত আছিলে আৰু সেই গানটোৱে ক'ৰবাত যাম সকলোৱে গাব নাই লগত পিছফালে গাব নাই ঠিক আছে একেলগে Thank you.